এতিয়া মেকআপ চেকআপ কৰি অকণমান সময় আছে, আধা ঘণ্টামান আজি। মই ভাবিলোঁ ভিডিঅ' এটাই বনাই লওঁ, কাৰণ নেশ্যনেল এৱাৰ্ডটো এটা বেলেগ এটা আৱেগ। আৰু আজি যাবলৈ ওলাইছোঁ এতিয়া ৰিহাৰ্চেললৈ, কাৰণ ময়ো প্ৰথমতে জনা নাছিলোঁ এই কথাটো। প্ৰথমবাৰ যেতিয়া নেশ্যনেল এৱাৰ্ড পাইছিলোঁ, ৰাষ্ট্ৰপতি ডাঙৰীয়াৰ হাতেৰে যেতিয়া এটা বঁটা গ্ৰহণ কৰা হয়, তেতিয়া আগদিনাখন এটা ৰিহাৰ্চেল হয়। তাৰমানে কেনেকৈ যাব লাগিব, আপুনি কেনেধৰণে ব্যৱহাৰ কৰিব লাগিব, কিছুমান নিয়ম আছে। মোকতো এবাৰ কৈছিলে যে এনেকৈ বেছি চুব নোৱাৰি, ধৰক ইচ্ছা কৰি আমি যে কাৰোবাক সাবত মাৰি ধৰোঁ তেনেধৰণৰ তেওঁৰ লগত ব্যৱহাৰ কৰিব নোৱাৰে, তেওঁক বেছি কথা পাতিব নোৱাৰে, হাঁহিব নোৱাৰে তেওঁৰ লগত। হাঁহি সাধাৰণ হাঁহিটো বেলেগ কথা, আমি যে লগৰবোৰৰ লগত খুব হাঁহোঁ, ঠিক তেনেকুৱা কিছুমান ব্যৱহাৰ তেওঁৰ লগত কৰিব নোৱাৰি। সেইবোৰ ক'বৰ বাবে আজি ৰিহাৰ্চেল। মই মেকআপ চেকআপ কৰি ৰেডি, এতিয়া মাত্ৰ কাপোৰযোৰ পিন্ধিম আৰু বিজ্ঞান ভৱন ইয়াৰে য'ত এৱাৰ্ডটো হ'ব কাইলৈ, সেই ঠাইটোত আজি আমি গৈ কেনেকৈ আমি চিৰিত উঠি যাম, তেখেতৰ হাতৰ পৰা কেনেকৈ ল'ম, এইখিনি প্ৰেক্টিছ কৰিম। আৰু খুব ইণ্টাৰেষ্টিং, মই তাৰতো যদি ভিতৰত পাৰোঁ ভিডিঅ'টো কৰিবলৈ চেষ্টা কৰিম। তাত কি হয় জানেনে, যিটো ঠাই, যিখিনিত ধৰক এৱাৰ্ডটো দিব, তাতে ৰাষ্ট্ৰপতি ডাঙৰীয়ানী যেতিয়া আহিব, সেই ঠাইটোত কোনোবা এজন মানুহ এনেই থিয় হৈ থাকে। সেইদিনাখন তেওঁ ৰাষ্ট্ৰপতি, আৰু যেন মই ইয়াতে বহি লৈছোঁ দেই, তেওঁ যেন ৰাষ্ট্ৰপতি ডাঙৰীয়ানী হৈ পেলাই তেওঁ ৰেপ্ৰেজেণ্ট কৰে অকণমান সময়ৰ কাৰণে, এক্টিং কৰে। আৰু কাষত যেনেকৈ যোন বিশেষ অতিথিসকল থাকিব, প্ৰত্যেকৰ নামত এজন মানুহ থাকে। আৰু ধুনীয়াকৈ আমি গৈ এৱাৰ্ডটো কেনেকৈ ল'ম, কোনফালে খোজ কাঢ়িম, সেইখিনি বৰ ধুনীয়াকৈ শিকাই দিয়ে। কিমান সময় ল'ব লাগিব, ধৰক খোজটো বেছি খৰকৈ নহয়, লাহে লাহে যাব লাগিব, বা উৎপাত ধৰণৰ বস্তু নহয় তাতে। ৰ'বতে টাৱেলখন সৰু হৈ আছে, ঠিক কৰি লৈছোঁ। সেইখিনি মই ভাবিলোঁ আপোনালোককো দেখুৱাম। তাত প্ৰতিটো বিষয়ৰ এটা নিয়ম থাকে, আৰু সেই নিয়মখিনি আচলতে জনাটো খুব প্ৰয়োজনীয়। খুব ভাল লাগি আছে। আৰু এইটো এৱাৰ্ড যিটো মই বিৰুবালাখনৰ বাবে পাইছোঁ, এইটো আচলতে মোৰ এৱাৰ্ড নহয়, মই আগতেও কৈছোঁ, এইটো বিৰু বাইদেউৰ এৱাৰ্ড। তেওঁ ইমান দিনে কৰা কষ্ট, সমাজখনৰ বাবে তেওঁ যিখিনি নিজৰ অৱদান দি থৈ গৈছে, সেইখিনিকেহে মই ৰাইজৰ আগত আগবঢ়াই দিওঁতে এই এৱাৰ্ডটো পাইছোঁ। আজি বাইদেউ যদিও কায়িকভাৱে আমাৰ মাজত নাই, মই বিশ্বাস কৰোঁ তেওঁ য'তেই আছে আমাক আশীৰ্বাদ কৰি আছে। আৰু মোৰ ভাল লাগে কৈ যে তেওঁৰ শেষৰ সময়খিনিত অন্ততঃ কিছু সময় ময়ো দিব পাৰিছিলোঁ, হস্পিটেলত গৈছিলোঁ, আৰু তেওঁৰ মুখৰ শেষ চাগে মাতষাৰ পোৱা মানুহগৰাকী মই। তাতে তেওঁৰ ছোৱালী কুমলী আছিলে। কুমলীক যেতিয়া তাইক মই শেষৰ সময়খিনিত ইমান অৱস্থা বেয়া হৈছিলে, তাই সদায় ৰখি ক্ষীণাই গৈছিলে, তেতিয়া মই কৈছিলোঁ যে তুমি ভাত খাবলৈ যোৱা, মই ৰখোঁ বাইদেউক। গতিকে তেনেকুৱা খুব ধুনীয়া সময় আছে বাইদেউৰ লগত। আৰু বাইদেৱে এই ডকুমেণ্টাৰীখন চাই যেতিয়া গোটেইখন ৰেডি হৈছিলে, তেওঁক দেখাইছিলোঁ, মই পষ্টাৰখন দেখাইছিলোঁ, কেনেকুৱা কৰিছোঁ, নামটো দেখুৱাইছিলোঁ, তেতিয়া তেওঁ তাতে তলত নিজে লিখি থৈ গৈছে যে খুব ভাল লাগিল বিৰুবালা ৰাভা, এনেকৈ লিখি থৈ গৈছে। আৰু বাইদেৱে সেইখন চাই কৈছিলে যে মোক পুৰা হিৰইনী বনাই দিছ তই। এই কথাষাৰ মোৰ কাৰণে বহুত ডাঙৰ। আৰু আজি যদি দিনটোত বাইদেউ থাকিল হয়, বাইদেউক যদি মই লগত লৈ আহি এই বঁটাটি গ্ৰহণ কৰিব পাৰিলোঁ হয়, তেতিয়া চাগে মোৰ আটাইতকৈ বেছি ভাল লাগিলে হয়। এতিয়া বেছি কথা কৈ নাথাকোঁ, ৰিহাৰ্চেল যিহেতু আছে, দেৰি হৈ যাব, মই পটককৈ কাপোৰ সাজ সলাই লওঁ। আৰু যদি ভিতৰত দেখুৱাব পাৰি, তেতিয়াহ'লে মই ধুনীয়াকৈ দেখুৱাই থাকিম যে কেনেকৈ গ'লোঁ আমি, আৰু ভিতৰত কেনেকুৱা নিয়ম নীতিবোৰ থাকে, আমাক কি শিকালে, গোটেইখিনি দেখুৱাম। এতিয়া আমি এখন বাছত যাম, কাৰণ তাত যাৰ নিজৰ ফোনৰ মেছেজ আহি আছে, যাৰ নিজৰ গাড়ী আছে তেওঁলোকে যাব পাৰে, আৰু যাৰ নাই, ইয়াত যিসকল নিজাকৈ অহা নাই গাড়ী লৈ, তেওঁলোকে বাছত যাব লাগে। গতিকে আমি সকলো এতিয়া বাছতে যাম। এতিয়া আমি থকা হোটেলখনৰ নাম দ্য ললিত। সেইখনতে গোটেইখিনি যিমান এৱাৰ্ডী আছে, আৰু চাগে জুৰীসকল ইয়াত আছে নাই মই নাজানো, বাকীখিনি ইয়াতে আছে। আৰু গোটেই নেশ্যনেল এৱাৰ্ডৰ ফালৰ পৰাই বাছখন দিয়া হৈছে, সেইখনতে আমি এতিয়া উঠিবলৈ গৈ আছোঁ। খুব ধুনীয়া পাছ এসোপামান আছে, গোটেইবোৰ মই দেখুৱাইছোঁ, ৰ'ব দেই। আৰু আমাৰ ৰেডি, এইখন মোৰ পাছ, তাত সোমাব এইখন হ'লেহে পাৰিম। ইয়াত গোটেই নাম লিখা আছে, এইখন ধুনীয়াকৈ এনেকৈ পিন্ধি লওঁ, আৰু এতিয়া গৈ থাকিম। মানুহবোৰ ইতিমধ্যে আহি তলত গোট খাইছিলহিয়ে। যিহেতু আমাৰ লাঞ্চটো ইয়াতে আছিলে, আমি অলপ আগতীয়াকৈ কৰি ল'লোঁ। কিছু লোকে এতিয়াও ভাত খাই আছে, সেয়েহে অকণমান ৰ'বলগীয়া হ'ল। এই ব্যক্তিজনক আগতেও লগ পাইছিলোঁ, তেখেতক মাৰ লগতো চিনাকি কৰি দিলোঁ। ইয়াত ভাৰতৰ ছবিৰ লগত জড়িত শ্ৰেষ্ঠ কাম কৰা প্ৰায় আটাইবোৰ লোকেই আহে।
সঁচাকৈ ইয়াত উপস্থিত থাকিব পোৱাটো এটা সৌভাগ্যৰ কথা। আৰু ইয়াতে এটা কথা জনাই থওঁ যে প্ৰত্যেকজন ব্যক্তিৰ লগত, যেনেকৈ মোৰ লগত 2জন আৰু মাৰ লগত 2জন ব্যক্তিহে ছবিৰ লগত জড়িত উপস্থিত থাকিব পাৰিব। মানে তেওঁলোক আমাৰ টিম মেম্বাৰ হ'ব লাগিব। তলখন ইতিমধ্যে খালী হৈ আছে, কাৰণ কিছু লোক গৈ বাছত উঠিল আৰু কিছু এতিয়াও খাই আছে বুলি কৈছিলোঁ যে। আৰু বাহিৰত দেখিছেনে, এতিয়াও কিছু দৰ্শক আছে। দৰ্শক মানে যিসকলে ধৰক ছবিৰ লগত জড়িত বিশেষ বিশেষ ব্যক্তিসকলক চাব খোজে, মাত লগাব খোজে, তেওঁলোক বাহিৰতে অটোগ্ৰাফ বা ফটো তুলিবলৈ ৰৈ আছে। আৰু যোৱাৰ আগতে এটা নিয়ম, ইয়াত এনেকৈ ইণ্টাৰভিউ দিয়া। তেওঁলোকে এজন এজন ব্যক্তি যিসকলে এইবাৰ বঁটা পাইছে তেওঁলোকক মাতি আনি তেওঁলোকৰ অভিজ্ঞতা, তেওঁলোকে কিদৰে ছবিখন নিৰ্মাণ কৰিছিল তাৰ বিষয়ে সোধে। তেনেতে সন্মুখত মনোজ বাজপেয়ীজীক দেখিলোঁ। আমি দুয়োজনে এইবাৰ একেটা শিতানতে বঁটা পাইছোঁ, স্পেচিয়েল মেনশ্যনত। তেওঁ ইতিমধ্যে ভেন্যুলৈকে যাবলৈ ওলাইছে, আমিও আগুৱালোঁ। এখন বাছ গ'লে আৰু 2খন বাছ আছে, আৰু প্ৰত্যেকৰে বাছবোৰত নাম লিখা থাকে যে কাৰ কোনখন বাছত। সেই যে স্কুল দিনত যে ল'ৰা ছোৱালীবোৰৰ লিষ্টত নাম থাকে, ঠিক তেনেধৰণৰ। বাহিৰত এগৰাকী চিনাকী অভিনেত্ৰীক পালোঁ, তেওঁ কৰ্ণাটকাৰ, খুব ভাল অভিনেত্ৰী। তেওঁৰ স্বামীও এইবাৰ বঁটা পাইছে। তেওঁলোকক মাত লগাই আমি বাছৰ ফালে আগবাঢ়িলোঁ। প্ৰথমতে যিখন বাছলৈ গৈছিলোঁ সেইখন লিষ্টত আমাৰ নাম নাই, গতিকে আমি ইখনত উঠিবলৈ গ'লোঁ। যিসকলে বঁটা লাভ কৰিছে তেওঁলোকে ইচ্ছা কৰিলে নিজৰ গাড়ীৰেও যাব পাৰে, কিন্তু গাড়ীৰে যাবলৈ হ'লে আকৌ নিজৰ পাছ লাগে আৰু বহুত কিবা কিবি নিয়ম। আমাৰ বাবে যিহেতু বাছখন আছিলে, গতিকে আমি গাড়ীৰ ব্যৱস্থা কৰা নাই। আৰু এয়া দেখিছে নহয়, লিষ্টত নাম চেক কৰি আমাক উঠিবলৈ দিলে। এই গোটেই প্ৰক্ৰিয়াটো মই বহু দিনৰ পৰা ভাবিছিলোঁ যে আপোনালোকক এবাৰ দেখুৱাম, কাৰণ যোৱা বছৰ ইমান ততাতৈয়াকৈ হ'ল আৰু মই নিজে আচলতে ক'ত উঠিব লাগে, কেনেকৈ যাব লাগে, এইবোৰ বুজোতেই বহুত সময় লাগিল। এয়া আমি গৈ ভেন্যু পাই গ'লোঁ। আৰু গেটতে সেই যে প্ৰথমতে দেখাইছিলোঁ পাছকেইখন, ঠিক তেনেকৈ দেখুৱাব লাগে। যিহেতু ৰাষ্ট্ৰপতি ডাঙৰীয়ানী আহিব, গতিকে আগদিনাৰ পৰাই ইয়াত মানুহ বেলেগ কাকো সোমাব নিদিয়ে। ভিতৰলৈ সোমাই যাওঁতেই কেইবা ঠাইতো চেক হয়। আৰু এইবাৰ আকৌ এটা ভুল কৰিলোৱে নহয়, পানীৰ বটল এটা লৈ গৈছিলোঁ, তাৰ ভিতৰলৈ পানী চাহ একো নিব নোৱাৰি। সোমাই গৈয়ে প্ৰথমতে এটা ইণ্টাৰভিউ দি তাৰপিছত হললৈ সোমাই গ'লোঁ। এতিয়া হলটো খালী যদিও কালি এইটো সময়ত যে এটা চিটো খালী নাথাকিব, কাৰণ কৈছোৱে নহয় যে এজন ব্যক্তিৰ লগত মাত্ৰ 2জনহে ক্ৰু মেম্বাৰ সোমাব পাৰে। আৰু এইটো আমাৰ অসমৰ টীম, আমি গোটেইবোৰ একেলগে বহিছোঁ। কাইলৈ কিন্তু এনেকৈ একেলগে বহিব নোৱাৰিম, কাৰণ সকলোৰে নামবোৰ চিটৰ সন্মুখত লিখি দিয়ে। आगमन मंच पर होगा, तो उस वक्त आपसे अनुरोध करेंगे कृपया उनके सम्मान में अपने स्थान पर खड़े होकर उनके प्रति आभार प्रस्तुत करें, उनका स्वागत करें। आप जो पुरस्कार प्राप्त करने के लिए मंच पर पधारे, तो आप जो स्पेस आपकी नॉर्मल पेस है उसी पेस पर जाए, पुरस्कार ग्रहण करके आप दूसरी तरफ से निकल सकते हैं। হঠাতে ঘোষণা কৰিলে যে এয়া আমাৰ মাজত আহি পাইছে ৰাষ্ট্ৰপতি ডাঙৰীয়ানী। চাওকচোন কোন হৈছে আজিৰ ৰাষ্ট্ৰপতি ডাঙৰীয়ানী। भारत की माननीय राष्ट्रपति महोदया श्रीमती द्रौपदी मुर्मू का सभागार में आगमन। प्लीज वेलकम ऑनरेबल प्रेसिडेंट ऑफ इंडिया श्रीमती द्रौपदी मुर्मू। আৰু আমাৰ কাৰণে এটা সৌভাগ্য। আৰু বাইদেউ যেতিয়া 2005 চনৰ 29 জুনৰ দিনা তেওঁ বিশ্ব শান্তি নোবেল বঁটাৰ বাবে মনোনীত কৰিছে, বিৰোধলৈ আমি এটা সজাগ সচেতন হিচাপে মানি और इसी मिस एमी बरुआ को भी इनकी कृति के लिए विशेष उल्लेख के प्रमाण पत्र से सम्मानित किया जा रहा है। খুব ভুল আছে। এতিয়া মই নিজে বাল্য বিবাহ কৰিলেতো অপৰাধ, এইটো সকলোৱে জানিছোঁ। और गैर फीचर फिल्म श्रेणी का अगला पुरस्कार बेस्ट स्क्रिप्ट के लिए
हिंदी और इंग्लिश की फिल्म मोनो नोवे আৰু এনেকৈ ৰাষ্ট্ৰপতি ডাঙৰীয়ানীৰ ভাও দি এগৰাকীয়ে বঁটা দি থাকোঁতেই বঁটা বিজয়ী এগৰাকীয়ে তেওঁৰ গাত ধৰি ল'লে, যিটো আচলতে ৰাষ্ট্ৰপতি ডাঙৰীয়ানীক কেতিয়াও কৰিব নোৱাৰে। গতিকে এনেকৈ মাজতে ঘটা অঘটনটোৰ বিষয়ে আমাক সকলোৱে ভালকৈ বুজাই দিলে আৰু ৰাষ্ট্ৰপতি ডাঙৰীয়ানীৰ ভাও দিয়া গৰাকীকো কৈ দিলে যে আপোনাক যাতে কোনেও নুচুৱে। ৰিহাৰ্চেলৰ শেষত সকলোৰে বাবে চাহৰো ব্যৱস্থা কৰিছিল। চিংৰা, মিঠাই, পকৰি, ফল মূল সকলো আছিল। কিন্তু মই অৱাৰ্ড চেৰিমনিৰ দিনাখনৰ কথা ভাবি অকণমান নাৰ্ভাছো হৈ আছিলোঁ। চাওঁচোন কি হয়। এয়া এতিয়া যাবলৈ ওলাইছোঁ। আমাৰ ৰিহাৰ্চেল হৈ গ'ল আৰু এয়া ধুনীয়া ধুনীয়াকৈ লিখা আছে। গোটেই মানুহেৰে ভৰি আছে আৰু খুব ধুনীয়া হ'ল। এয়া অকণমান দেখাই দিছোঁ আমি য'ত আহি ইণ্টাৰভিউ দিছিলোঁ এইখিনি। এতিয়া আমি হোটেললৈ যাওঁ আৰু কালি আকৌ আহিম, এৱাৰ্ডটো ল'ম, আপোনালোকক আকৌ গোটেইখিনি দেখুৱাম দেই। সকলো ভালে থাকক।